ইফালে সব চিকেন লেগ পিস আছে পুরা চিপছ খাই নাই ইয়া ইয়া থাম্বনেল টাইটেল চাই যেটো ভিডিওত ক্লিক কৰিছে আপোনাৰ হেতু ভিডিওত পুৰা একদম ইউনিক টাইপৰ এটা ভিডিও হ'ব বন্ধু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ত্ৰাজ ব্লগছ আৰু কত আজি ঘুৰবা নাযাওঁ কত আমি আজি ফুৰবা নাযাওঁ আজি হ'ব অনলি ঘৰত এটা ভিডিও হ'ব ফুড চ্যালেঞ্জৰ ভিডিও এটা হ'ব আৰু এইফালে আহিছে আমাৰ নীলম ভাই কেনা নীলম এই মজা বহুত দিনৰ মূৰত আইছো আজি আৰু মানে ফুড চ্যালেঞ্জ হ'ব আজি আৰু ইফালে আলু কাটি আছো পুৰা চুৰি দি আলু না এইটো সৰু আলু না সৰু পুৰা একদম দেখাত সৰু আলু পুৰা একদম बहुत तेज हो रहा है बहुत तेज हो रहा है আপোনালোকে ভিডিওটো একদম পুৰা একদম সকলো হৈছে দেখব চাই দিয়ক আৰু নীলম আৰু মই কৰিম আজি ফুড চ্যালেঞ্জটো আমাৰ আহিছে ইফালে আমাৰ সৰুস্পা কাম ইয়াৰ ओके ओके ওকে আৰু আমি বঢ়িয়াকৈ আজি ফুড চ্যালেঞ্জটো কৰিম আৰু কি আইটেম আছে অলপমান পিছত দেখি আছো এতিয়া আমি যা জগাৰখানে কৰি আছো মানে পাগলা দেখি আছো बड़ा हरामी हो बेटा লগতে আছে গুটি আলু এইটো আমাৰ নাম দিছে সৰুস্পা আমাৰ গুটি আলু ও সয়াবিনো ডাঙৰ এইকেইটা যি আলু সয়াবিনো ডাঙৰ গুটি আলু খাব লাগিব আৰু ধামাকা হ'ব যে খানাটো চাই পোৱা আপোনালোকে যাই হারে তাকে মারিম যাই হয় একদম এই পুৰা পারবি নেকি তুই পারবি নেকি নৰু পুরো এই কাজিয়া আৰম্ভ হৈ গেল আমাৰ ইফালে আমাৰ পুৰা একদম খানা যা জগা চলি আছে ইফালে চাওক চিকেন লেগ পিচ আছে চিকেন লেগ পিচ পুৰা ইফালে চাওক পাস্তা আছে পাস্তা বনাই আছে আমাৰ নীলম কেনে হ'ব আজি খানা মজা খানা হ'ব আৰু বেয়া গৰম দিছে পুৰা গৰম আছে না জেকেট পিন্ধি আছে নো গৰমতো উপায় নাই ৰাতিপুৱা ঠাণ্ডা আছিল সেইকাৰণে এইটো হয় কিন্তু বনোৱাৰ পিছত পুৰা মজা বহুত আমি আহি পালো মেইন লোকেশ্যনটো যিটো লোকেশ্যনত আমাৰ আজি ফুড চ্যালেঞ্জটো হ'ব মানে ইফালে আমাৰ ষ্টেণ্ড ৰেডি কৰিছোঁ এইটো ষ্টেণ্ডত মোবাইল মাউণ্ট এটা লগাম আৰু তাতে আমি বহিম ধুনীয়াকৈ আৰু এই দুখন চেয়াৰত আমি বহিম নীলমে একফালে বহিব একফালে মই বহিম আৰু আমাৰ সৰু স্পাই ভিডিঅ' কৰিব আৰু ইফালে চাওক আমাৰ দুটা ষ্টিং আছে এইটো এটা নীলমৰ ষ্টিং এইটো হৈছে মোৰ ষ্টিং আৰু ইফালে আমাৰ চিকেন লেগ পিচ আনিছোঁ চিকেন লেগ পিচ বহৰি পেলাই আনিছোঁ আমি বনাইছোঁ ধুনীয়াকৈ ঘৰত দেখছে আপোনালোকে ইফালে চাওক চিকেন লেগ পিচ 2 পিচ আছে 1 পিচ মোৰ 1 পিচ আমাৰ মানে নীলমৰ মানে আৰু এই পিচ আৰু সৰু পিচ 1 পিচ আনি দিছোঁ মাংস সৰু স্পাই খাই দিলাক বঢ়িয়া কেনে হৈছে টেষ্টি হৈছে নাই বম টেষ্টি হৈছে বঢ়িয়া ইফালে পাস্তা আছে পাস্তা একদম এক ডাবল লৈছোঁ আৰু এইফালে চাওক চিপছ 2 পেকেট আছে এই চাওক চিপছ আৰু পানিছমেণ্টটো কি হ'ব অলপমান পিছত ভালকৈ আপোনালোকে গম পাব ইফালে চাওক আমাৰ চচ লৈছোঁ চচটো দিব লাগিব না চচ লৈ খাব লাগিব আমাৰ পাস্তা পুৰা একদম ইফালে চাওক জোল আছে মাংসৰ জোল ইফালে চাওক মাংসৰ জোল লৈছোঁ ইফালে চাওক গাজৰ আছে গাজৰ হা ইফালে চাওক চিকেন লেগ পিচ আছে পুৰা মাৰ দিব লাগিব আৰু আমাৰ টাইমান নাই আমি কলপাতত লৈ গৈছোঁ সবখিনি বস্তু কলপাতত লৈছোঁ একদম ফুল ট্ৰেডিশ্যনেল খাদ্য হ'ব আজি ফুল ট্ৰেডিশ্যনেলকৈ আমাৰ আজি ফুড চ্যালেঞ্জটো হ'ব আৰু এতিয়া আমি ষ্টাৰ্ট কৰি দিম 1 2 3 কম 1 2 3 কৰাৰ লগে লগে দুটাই ষ্টাৰ্ট হৈ যাম নাকি খাৱা ষ্টাৰ্ট হৈ যাম পুৰা আৰু আমাৰ গোটেইখিনি বস্তু সমান লৈছোঁ সিহঁতৰে যিমান আছে মোটামুটি সমানে আছে পুৰা পেৰি দিম আমি পেৰি দিম পুৰা 1 2 3 let's go গাইস আমি এসে একদম ব্যায়াম হইছে বাপরে বহুত বস্তু আছে মৰি খাবা 10-5 না খাবা বাপরে বাবে অলপ নাকি
যদি নৰা দিকলা দিবি মোৰ আগত মই আছো ৰ তই পাৰিবি না ইয়াৰ বোলে আমৈছে তথাপিতো মই পাৰি যেখনি পাৰো ৰ খাম আৰু শেষ কৰিম কিন্তু গোটেই লম্পেনটো অলপমান समझ रहे हो समझ रहे हो आप ৰ এইগিলা নকৰিবি ৰ মোৰ বহুতখিনি আছে আৰু যদি মই এখিনি খাবা যাওঁ মোৰ বমি হৈ যাব মোৰ পুৰা একদম উভাত দিছে নীলমৰ শেষে অলপমান আছে আৰু মই হালোৱে মোটামুটি কি ইয়াত কি পাৰিবি না চেষ্টা কৰোঁ আৰু এটা কথা গাইছ বহুত আমি আহিছে পুৰা আমি আহিছে একদম লেগ পিছো খালোঁ আৰু এইফালে মানে গাজৰ চাজৰো অলপ অলপ খাইছোঁ তাৰপিছত ষ্টিংটো আছে কিন্তু নাকিছে চিপছ পেকেট খোলাই নাই এটা মোৰ খতম তোৰ আছে নেকি অঁ আছে ইয়াৰ মোৰ এইটো খতম এইটো চাইডত থৈ দিওঁ চাইডত নহয় এতিয়া থৈ দিওঁ এই বাপৰে ভাবি কেনে কৰে গাইছি সি কেনে কৰে দিওঁ Guys, chips to say chips. Says chips. Chips খাই নাই চিৰাজে চিপছ খাই নাই আৰু ষ্টিংটো হৈ গ'ল আছেই অলপ পুৰা একদম ভিতৰৰ পৰা কিবা এটা বেলেগ আহি আছে উগাৰ চুগাৰ আহি আছে মোৰ বমি হৈ যাব পাৰে মোৰো হেনে বেছি মানে বেছি যদি নাখাওঁ তেতিয়াহ'লে বমি হৈ যাব বা ডক্টৰৰ তাত যাব লাগিব মই একদম পৰিস্থিতি বেয়া হৈ আহিছে দাঙি দিয়া বুলি কওঁ নীলম মামা হাত দাঙি দিছোঁ আৰু চেলেঞ্জটোত মই খাটলোঁ নীলম মামা জিতলাক নাই আই এম উইনাৰ মই খাটলোঁ উপায় নাই ইয়াৰ মই হাত দাঙি দিছোঁ কাৰণ কিয় মোৰ পৰিস্থিতি বেয়া হৈ আছে পেটত পুৰা একদম উগাৰ চুগাৰ আহি আছে মই কিবাকে যদি এই খাই দিওঁ এইখিনি মোৰ পুৰা বমি হৈ ভাহি যাব পানিছমেণ্ট যিটো ডাঙৰ পানিছমেণ্ট গাইছ কি কবি কি কবি তে পানিছমেণ্ট কি ৰেডি না গাইছ পানিছমেণ্টৰ কাৰণে বোলে ৰেডি মোৰ কিন্তু বহুতখিনি আছে আৰু মই ডিক্লাৰ দি দিছোঁ খাটা বুলি আৰু এইখিনি অৱশেষত মই হাৰলোঁ আৰু বহুত বেছি একদম দুখ লাগছে ইয়াৰ পানিছমেণ্টটো আমাৰ নীলমে কৰিব নীলম কৈ দিয়ে তো গাইছ পানিছমেণ্টটো হ'ল কি জানেনে যে এই যে আছে এইটো হ'ল ডিমা আৰু এইটো জ্বালা তো এইটো ডিমাটো এই পানী আছে এই গ্লাছৰ এইটোত ভাঙিম এইটো ডিমাখিনি ভাঙিম তো কাচাই ভাঙি কিনে এই জ্বালাটো কুটি দি কিনে এতিয়া নাগিছিল মিক্স কৰি ই খাব লাগিব আৰু গোটেই খাব নালাগে 50% খাব নালাগে 40 বা 30% খালি হ'ব খাই কিনে 5টা পুচাপ মাৰিব লাগিব সেইটোৱে পানিছমেণ্ট বেছি বেলেগ পানিছমেণ্ট নাই সিমান টাপ পানিছমেণ্টো নহয় তো সেইটো ভাঙি এইটো ডিমাটো ভাঙি কিনে এইটো 30 বা 40% খাব লাগিব আধা ভাতছে চাওক আধা ফাটি গৈছে তো খাব ৰেডি না একদম ৰেডি ৰেডি পুৰা দিব লাগিব আজি আৰু জ্বালা আছে গাইছ এই জ্বালাটো কাটি কিনে পুৰা খুগলি দিব লাগিব এই জ্বালাটো কাটি পুৰা একদম প্ৰাইচ চাওক গাইছ কাঁচা ডিমা ৰেডি না একদম
ও ভাই সাহেব পুৰা জুচ আনিছে না আৰু 5টা পুচাপ এই খাই কিনে 5টা পুচাপ মাৰবা লাগিব জোচটো কেনে জোচ কেনে বমি হৈ যাব কি কয় গাইছ এইখিনি হ'ল এইটো কাঁচা ডিমা আছে গাইছ এতে খাবা লাগিব খাবা লাগিব বেছি খাবা নাগে তুই 30% বা 40% খালি খা কৃষ্ণ প্ৰভু খাবা লাগিব কৃষ্ণ প্ৰভু খা মুখত যায় নে তোৰ তোৰ মুখত যায় নি জানে কিন্তু জানে খা তুই 20% খা নাই মই কি 30% বা 40% খাব লাগিব গোটেই খাবা নাগে খা পাৰা যদি গোটেই খাব পাৰা যদি খা আৰু একো নাই বঢ়িয়া মজা বঢ়িয়া হ'ব একো নাই এতিয়া 5টা পুচাপ মাৰিব লাগিব 5টা পুচাপ আৰু খেলবি না মোৰ লগত হা লাহে পানী খাবি নেকি একো নাই আৰু খাব পাৰবি না খাব পাৰব গাইছ খাব পাৰব আৰু পাৰব খাবা বঢ়িয়া মজা ধীৰাজ বুঢ়া একদম তাগৰা মাল আছে বঢ়িয়া একো নাই হ'ব আৰু খাব নালাগে ইমান বাপৰে বাপ ইমান আছিল ধুনীয়া নাকি মই কৈছিলোঁ 40% বা 30% খাব লাগিব কিন্তু ই মোটামুটি 70% 80% খাইছে একো নাই তই এতিয়া 5টা আৰু পুচাপ মাৰিব লাগিব ভাই সাহেব পুৰা একদম জহৰ দি গৈছে কৈ গৈছে একদম কেনে লাগছে ক'ত মাৰবি এই ৰাতে মাৰিব লাগিব সেইখিনি ভাল জেগা আছে পঢ়বি নাকি 5টা পুচাপ মাৰ এতে 5টা পুচাপ একো নাই ভালকে মাৰ এই চিধা কৰ জয় বিশ্বকৰ্মা বাবা কি 1 2 3 4 5 হ'ব 8টা মাৰলি কাঁচা ডিমা জোৰ গাইছ কাঁচা ডিমা জোৰ কাঁচা ডিমাৰ জোচ একো নাই আৰু ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট কৰি ক'ব আৰু বহুত বেছি একদম ফাটি গৈছে মোৰ আৰু জহৰ দি গৈছে কৈ গৈছে কাঁচা ডিমা ভাবিছ আপোনালোকে কাঁচা ডিমা ডাইৰেক্ট এনেকৈ পানীত ঘুলি তাতে জ্বালা দিছে কুটি নিলমে এটা কথা তই মোৰ লগত নৰা মই আৰু হাৰ মাৰি দিছোঁ দেখছা তই মোৰ লগত নৰা তোতকে মই অলপ ক্ষীণ হ'বা পাৰোঁ কিন্তু তই নৰা মোৰ লগত পুৰা ডেঞ্জাৰ মাল আছে কিন্তু ইয়াক কাজে চাজে বিয়া চিয়া খাব নামাতব নহ'লে শেষ কৰি দিব পাগলা আহিছা নেকি কি খাম আপোনালোকৰ যদি কাজ চাজ থাকে বিয়া চিয়া থাকে এইগিলাখান মানুহ নামাতব আমাৰ সৰু পুষ্পাক নামাতব সৰু পুষ্পাও কিন্তু ডেঞ্জাৰ মাল আছে পুৰা খায় বিয়া চিয়া থাকিলে নামাতব খাই নাই আৰু ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে ফেচবুকত হওক হোৱাটছএপ ষ্টেটাছত হওক যিমান পাৰে সিমান শ্বেয়াৰ কৰিব এনে এটা এক্সট্ৰিম চেলেঞ্জ আপোনালোকক মৰম ভাল পোৱাৰ কাৰণে আমি লৈ আহিছোঁ আৰু ভাল চেলেঞ্জ আপোনালোকৰ মাজলৈকে লৈ আহিম আৰু আপোনালোকে যদি মোৰ লগত এনেকৈ চেলেঞ্জ কৰিব খোজে আপোনালোকে প্লিজ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু কমেণ্ট কৰিব কাঁচা ডিমা অলপ আছে অলপমান আছে এইখিনি ৰৈ গৈছে এইখিনি আৰু খাওঁ আমাৰ আছে নাই বুলিও 80% কাঁচা ডিমা খাই দিছে নিৰ্লজ্জভাৱে আমাৰ অলপ লাজ নোহোৱাকৈ হাসছে নিৰ্লজ্জভাৱে খাইছে এতিয়া ক'ব লগা নাই আকৌ আপোনাৰ নেক্সট টাইম বাতে ই জিতক ই হাৰক তেনেহ'লে বেলেগ দিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব যোন ছাবস্ক্ৰাইব কৰিব ডাউনলোড কৰিব মোৰ জিৰাজ ব্লগছ চাই দিব নেক্সট লগ পাইছোঁ বাই বাই নেক্সট চেলেঞ্জ আৰু ধামাকা আহিব আৰু বেলেগ মানুহ লগত এটা মানুহ লগত নহয় মানে দুইবাৰ বেলেগ মানুহ যদি ভালকে কমেণ্ট যোনে কৰিব পাৰে সিয়াক আমি ফ্ৰীতে খুৱাম ইয়াৰ লগত চেলেঞ্জো কৰিম পুৰা আপোনালোকে কমেণ্ট কৰক ভাল কমেণ্ট কৰক আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব ইফালে চবখিনি বস্তু আমাৰ এনেকৈ আপোনাৰ মৰম ভাল পোৱা এনেকৈ দি থাকিব আশীৰ্বাদ কৰিব যাতে 3K জল্দি হৈ যায় 3K পুৰা ধামাকা কৰিম কেকো কাটিম আমি লগতে কেক কাটিম ধুনীয়া লোকেশ্যনত আপোনালোকৰ লগত একেলগে চেলিব্ৰেশ্যন কৰিম অ'কে তেতিয়াহ'লে বাই বাই নেক্সট লোকেশ্যন বেছি দিন লাগি দীঘল নকৰোঁ ভিডিঅ'টো দিয়ক বাই 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 ছাবস্ক্ৰাইব কৰি দিবা তো গাইছ আমি এতিয়া গোটেইখিনি ৰেডি কৰি লৈছোঁ 5টা আছে আৰু ইফালে গোটেইখিনি লৈ লৈছোঁ যি লাগে আৰু ষ্টিঙৰ পৰা গোটেইখিনি না কি দেখা পুৰা একদম লৈ আছে মানে